বৰবাদ কৰি দিছে ৰবি শৰ্মাই। কোনে বৰবাদ কৰিছে? ৰবি শৰ্মাই বৰবাদ কৰি দিলে মোৰ ভাগৰ জীৱন। অ', আৰু এইটো বিকাশ এইটো সোণোৱাল। বিকাশ বক্সাৰ সোণোৱাল। অ এটা লগত আছে ই এটাটোতো হাৰামি মানে বজ্জা দি আছে একেবাৰে। তোমাৰ নামটো কি আছিলে? অ তোমাৰ নামটো? এতিয়া নামটো হ'ব লাগিছিলে দাদাবই সপোন দাদাবই কৈ থৈছে যোৰহাট চেনিজান। যোৰহাট চেনিজানত ঘৰ। চেনিজান কৰিছে ইহঁতক নামঘৰ লাগে কিন্তু নামঘৰ বস্তুৱে চুৰ কৰে। অ এতিয়া তুমি জুবিন গাৰ্গৰ চিনেমা এখনৰ ওপৰত কি কবা? এতিয়া কেনেকুৱা লাগিছে ৰৈ ৰৈ বিনালে দাদাৰ শেষৰখন ছবি, কি কবা? এখন বাপেকৰ মূৰটো বনাইছে এখন ৰৈ থাকিলে হ'ব নি মানুহ গৈ থাকিব লাগিব এখন। মানুহ কি কৰি থাকিব লাগিব? মানুহ গৈ থাকিব লাগিব, গৈ থাকিলে যি টি বস্তু দেখিব, ৰৈ থাকিলে কি বস্তু দেখিব বইটো বলিয়াই হ'ব ঘৰতে ৰৈ থাকিলে। কিন্তু চিনেমাখন চাই তোমাৰ অনুভৱটো কি হৈছে? বাপেকৰ মূৰটো হৈছে এখন, মাকৰ মূৰটো হৈছে এখন। তোমাৰ ঘৰ যোৰহাট কোন জেগা? যোৰহাটত নিকেলা মোৰ তেজপুৰতে ঘৰ, মই এনেও তেজপুৰৰ পগলা এনেও বলিয়া মানুহে। আমি তেজপুৰৰ মানুহবোৰ এনেও বলিয়া। তুমি তেজপুৰ নহয়, তুমি তেজপুৰ কেনেকে হবা? তুমি যোৰহাটৰ ল'ৰা হয়। গোটেই চাৰ্টিফিকেটে মোৰ ভুল এইবোৰ, আইডেন্টি কাৰ্ডে ভুল, এইবোৰ বেজ লগাই গোটেইখন এদাই কৰিলে এখন। তোমাৰ এতিয়া হৈছে কি? তোমাৰ একোৱে সমস্যাটো নাই কি? মোৰ ডকুমেণ্টছ, মই এখন পৃথিৱীৰ মানুহেই নহয়, মই দৰকাৰ হলে মোক গুলি খাবলৈ বাকী আছে। তুমি থাকিবা ক'ত এতিয়া? অ মই থাকিবলৈ মনেই নাই এখন পৃথিৱীত, মোক গুলি খাবলৈ মন এটা আছে। তুমি কি হ'লা চিনেমাখনৰ কাৰণে কি কবা? মই একোৱে নকওঁ। এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখনে কিমান কোটি ইনকাম কৰিলে গম পোৱা নাই? 16 কোটি এসপ্তাহত। 16 কোটি কৰিছে, বাপেকৰ মূৰটো কৰিছে 16 কোটিয়ে কৰিলে লাগিলে 13 কোটিয়ে কৰিলে। কিবা অ মানুহৰ অন্তৰত আঘাত দি কৰিছে, সেইবিলাক কৰি লাভ আছে নি তেনেকে? এতিয়া অন্তৰত আঘাত তুমিহে দিছা বেয়াকে কৈ। মইতো দিবলৈ বাধ্য, কাৰণ কেলে মোক ইমান দিন জমা শাস্তি কেলে দি আছিলে? মই পঢ়ি থকা জীৱনটো ভালকে নাপালো। অ মানুহে মাথাই চাথাই মাৰিব। তোমাক এ মাৰিলে? কি আকৌ এইটো ৰাস্তাত অহা যোৱা কৰিব নে? এইডোখৰত চুৰ ডকাইত ধেৰ, মাৰ্ডাৰ কৰা মানুহ ধেৰ। কোন ভাল কনতে? মানুহকেইটা মাৰ্ডাৰ কৰি দিয়ে। তুমি এতিয়া চিনেমাখনক লৈ বেয়াকে কৈছা যে? ক'বই লাগিব, এইখন চিনেমা বনাইছে নি? মোৰ পৰা বস্তুটো ললে কপি কৰি এতিয়া গোটেইখন হেৰি কৰি আছে। জুবিন গাৰ্গে তেনেকে চিনেমাৰ কাৰণে নালাগে তোমাৰ নহয়, পৰা কপি মানুহক কৰিছে? মানুহক জীৱনত আঘাত দি তেনেকে কাম কৰি লাভ নাই। চকু পানী টুকিলেও এতিয়া সমাধান নাপায় কোনো। এতিয়া জুবিন গাৰ্গে চিনেমাখন তোমাৰ পৰা কপি কৰিছে? কপি কৰা নাই, কাৰ বাপেকৰ মূৰটো কৰিছে? মই যিটো জীৱন সংগ্ৰামৰ ওপৰত দিলো, মই এইখন এটা কুৱেশ্যন কেইটা এনচাৰ দিবলৈ কেইটামান হৈছে? ৰবি শৰ্মাইহে পাৰিছে, নোৱাৰিছে নহয়। ৰবি শৰ্মা কোন হয়নো? ৰবি শৰ্মা কোন? মই এইটো দেখা নাই নি চিনেমা এক্টৰটো? সিহেতো গোটেইখন ডাইলগ মাৰিছিলে। অ বৰ ফালি আছিলে, বডিটোহে বনালে। ৰাইজৰ এতিয়া কাৰণে কাক ঘটিটো কৰিলে আজিলে? একোৱে কৰিব নোৱাৰিলে, এতিয়া লাজ পাইছে চবেই। এতিয়া তোমাক কোনে হাৰাশাস্তি কোনে কৰি আছে? কোনে কৰি আছে? ৰবি শৰ্মাই কৰি আছে, আৰু কোনে কৰি আছে? সঁচাকেতো? আৰু কি? আৰু এটা এইটো বিকাশ বক্সা। এটি চোৰৰ ধান্দা কৰিব লাগে, এটা চুৰ কৰি খাব লাগে গোটেই জীৱন। বিকাশ বক্সা কোন হয়? সেইটো আকৌ এইটো বহলা, সেইটো পাগলটো। এইটো পাগল। মেকিং ভিডিঅ' বনাই যে, মোক যে অগ্নিনাভৰ ভিডিঅ'ত যে ভাইৰেল কৰিছিলে যে, মনত আছে নাই? অ কোনোবাই যে মুখত মুতি দিম বুলি ক'লে, কোনে মুখত মুতি দিম বুলি ক'লে তাকো গম নাপাওঁ। অ তোমাক আমি যে কোনোবাই ভালকে পিটিলে? ভিডিঅ' বনাই আছিলো, হয়। ভালকে ভিডিঅ' বনাই থাকিলে আমাৰ পিছত হেকাৰ লাগে। তোমাৰ কিবা চেনেল আছে? চেনেল কি? মোৰ 10টামান চেনেল আছে, গোটেই কেইটা হেকাৰ লাগি আছে, মোবাইললৈকে চুৰ হৈ আছে। আৰু চুৰি মোবাইলে দিয়ে চলাবলে, ভাল মোবাইলটোতো নিদিয়ে কোনো। এতিয়া তুমি প্ৰকৃততে কি কৰা? এতিয়া কি কৰিবি এতিয়া? আৰু কেইদিনমান পাছত বলিয়া হৈ ঘূৰি ফুৰিম ৰাস্তাত। এতিয়া চিনেমাখনক লৈ তুমি তেনেকে কৈছা? কমেই আকৌ, এই কি চিনেমা বনাইছে? আজিলৈকে জীৱনত ভাল শিক্ষাই দি নাপালে। অকল ঘেণ্টা খাতি কৰে। মই সেইকাৰণে ভয় খাই নকৰো আকৌ, লাগিলে মই এনেকে কষ্ট কৰি মৰি যাম। এইবোৰ ফটুৱা ৰাজনীতি অসমত নচলে। অসমৰ অসমীয়াক চব কথাতে ভুলি নাযায়, কাৰণ গোঁসাই পোৱালি কাহানি নুভুলে। তুমি কোনোবা বেলেগ জাতি ফুলিব পাৰে, বামুণৰ ফালে যাব পাৰে, কোনোবাই টিলিঙা জোকাই থাকিব পাৰে। অ মই বামুণৰ ফাইলতো নাযাওঁ, বামুণে টিলিঙা চুৰ কৰিব পাৰে। কিন্তু প্ৰকৃততে গোঁসাই একো চুৰ নকৰে। তোমাৰ প্ৰকৃততে মই কোনো উপাধিটো? গোঁসাইকে মই জাতিকে মই অপমান কৰা নাই, কিন্তু গোঁসাই ডাঙৰ ভুল কোৱাও কৰা নাই, কিন্তু গোঁসাইক অপমান কৰাই আছে কোনে? বামুণে। আৰু বামুণে সেইটো চুক্তি কেলে কৰিছিলে, এইটো এতিয়া নহয়, সৰু বোৱাৰীখন চাবি, মৰনিয়া দৈখন চাবি। মই অ তেতিয়াৰ পৰা তেজেদি ফালিয়ে আছো, ফালিয়ে থাকিম। মানুহৰ জীৱনত আঘাত দি এনেকে চিনেমা বনাই লাভ নাই। হয় হয় নিজৰ ল'ৰাক ভালকে ৰাখিব ক'ৰবাত নি, গোঁসাই ল'ৰাক আনি পেলাই নি ইয়াত কষ্ট দিব। এই বেলেগ জাতিৰ মানুহৰ পৰা মাৰ খুৱাব, এইটো কাম কৰি লাভ নাই। মই আজি লখিমপুৰ মানুহক দুখ নিদিওঁ, এই তেজপুৰৰ মানুহ গাতো মই দুখ নিদিওঁ। কৰি আছে ক'ত ভুলটো এইখিনি এতিয়া পইণ্টত। এই বিষয়ে কি এই বিষয়ে আৰু কি কবা? মই কি ক'বলৈ আছে? এইটো বিষয়ত মই একোৱে নামাতো, কাৰণ কেলে এইখন মানুহে অকল চুৰ ডকাইত এইবিলাক কৰিয়ে ভাল পায়। এইবোৰ দেহ ব্যৱসায় নে কি পাগল, এইবোৰ ফেচবুকত যে এৰি থাকে যে পাগল কেইটাই, সেইখিনিক আগত জেলত ভৰাই লওক।
এতিয়া জুবিন মই গাৰ্গে ন্যায় যেতিয়ালৈকে কেতিয়া পাব? মই সেইখিনি জেলত নোভৰাই মই তেতিয়ালৈকে মই শান্তি নাপাম। মোক যদি ইমানে যদি চৰকাৰখন শুদ্ধ মনে চলিছে, বাবুনেও যদি শুদ্ধ মনে চলিছে, জুবিনো যদি শুদ্ধ মনে চলিছে, অখিল গগৈ যদি শুদ্ধ মনে চলিছে, এই বালবোৰ ভিডিঅ বনাই এই লাউৰা ভিডিঅ'বোৰ এইবোৰ পাব লাগে ন? বেয়া বেয়া ভিডিঅ' বনাই যে পইচা খাই থাকে এইবোৰ। তুমি যে এতিয়া যাৰ লগত কথা পাতি আছা, তুমি কাৰ লগত কথা পাতি আছা? তুমি তোমাৰ লগতে পাতি আছা, পুষ্পাৰ লগতে পাতি আছা, পুষ্পা দাস। পুষ্পা কোন হয়?